হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে হ'ব। আকৌ আজি নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চাই থাকক আৰু ব্লগটো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু কেনে পাইছে জনাব। চাই থাকক। পোনপ্ৰথমে সকলোকে গুড মৰ্ণিং। মই যিহেতু ৰাতিপুৱা ভিডিঅ'টো বনাইছোঁ, সকলোকে গুড মৰ্ণিং। আৰু যিসকলে সন্ধিয়া চাই আছে তেওঁলোকৰ কাৰণে গুড ইভিনিং, আৰু যিসকলে ৰাতি চাই আছে শোৱাৰ টাইমত তেওঁলোকৰ কাৰণে গুড নাইট। চাই থাকক আৰু চাই থাকক। যিহেতু আজি ঘৰত মাহঁত কোনো নাই, মই ভাবিলোঁ সৰুকেনে এটা ব্লগ বনাই দিওঁ ঘৰতে আজি থাকি। কাম আছে অলপমান, বহুতখিনি কাম আছে, কাম কৰিম। আৰু আজি নিজে কৰিব লাগিব চব ঘৰৰ কাম, ভাত বনোৱাৰ পৰা খোৱাৰ পৰা চব কাম নিজে কৰিব লাগিব। মই কৰিম বুলি ভাবিছোঁ, ভিডিঅ' এটা কৰিম, আপোনালোকে চাব কি কৰোঁ তাকে চাই থাকক। এয়া শুই উঠিছোঁহে মাত্ৰ, শুই উঠি আৰু মুখ চুখ ধুলোঁ, মুখ চুখ ধুই চাহটো বনাই হৈ গ'ল, চাহটো খাই লওঁ, চাহ খাই পিনি লগ পাই আছোঁ। এইখিনি হৈ গ'ল চাহ, লগত আছে আৰু ভুজিয়া, আৰু এইখিনি মটৰ ভাজি ল'লোঁ। ফাইনেলি গাইছ চাহ তাহ খাই হৈ গ'ল, এতিয়া ব'লক। এই মা ঐ মোক পইচা 20 টকা দি থৈ যা, কিবা এটা আনি বনাই খাব লাগিব। এয়া মাহঁত যোৱা নাই, মানে মাহঁত যাব ওলাইছে আৰু যাব এতিয়া লাহেকৈ ভাবিলোঁ পইচা 20 টকা এটা মাৰ লৈ ল'লোঁ। লৈ মানে খুজিছিলোঁ, মাক দিলে 20 টকা এটা। এতিয়া যাম লাহেকৈ দোকানত, কিবা এটা আনিম, আপোনালোকে চাব কি আনো আৰু বনাম, সকলোৱে চাব কি বনাম। ফাইনেলি গাইজ দোকানৰ পৰা আহিলোঁ, দোকানৰ পৰা কিবা কিবি লৈ আহিলোঁ। কি আনিলোঁ চাওঁ, এইটো কি আনিছোঁ চাম, দেখাই চাব লগত। এই ডিম আনিছোঁ, যিহেতু মাহঁত ঘৰত নাথাকিলে এই বস্তুটো বনাবলৈ একেবাৰে সহজ, পটককৈ ভাজিলে হৈ যায়, 2 মিনিটত হৈ যায় বস্তুটো। পিঁয়াজ চিয়াজ কাটোঁ। ফাইনেলি গাইজ পিঁয়াজ কাটি লওঁ, পিঁয়াজ চিয়াজ কাটি আছোঁ আৰু এয়া আৰু আমাৰ ঘৰ দেখিছে না, একদম বেৰৰ ফুটাই দি বাহিৰখন দেখিয়ে আছে। লাহেকৈ বনাম আৰু লাহে লাহে। এয়া আমাৰ ঘৰ দুৱাৰ দেখিছে আৰু। পিঁয়াজটো কাটি লওঁ, তাৰপিছত ডাইৰেক্ট লগ পাইছোঁ বনোৱাৰ টাইমত। চাই থাকক। জুইত বনাইছোঁ, জুইত, যিহেতু গেছ নাই, গেছ খতম হৈ গ'ল, জুইতে বনাই আছোঁ পুৰা। ফাইনেলি গাইজ মোৰ ডিম ভাজি হৈ গ'ল, আৰু এইখিনি খাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এনেকৈ আৰু কোনে কোনে এনেকৈ ভাজি খায় আৰু কমেণ্ট কৰি জনাব। মই এনেকৈয়ে ভাজোঁ সদায়, এনেকৈ ভাজি খাওঁ ঘৰত যেতিয়া মানুহ নাথাকে। একদম চিম্পুল খানা হয়, বেছি কষ্টও নহয়, পটককৈ হৈ যায়। ভাত চাত খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। ফাইনেলি গাইজ ভাত চাত খাই হৈ গ'ল, এতিয়া আৰু লাহেকৈ আৰু অলপ কাম আছে, কি কৰিম দেখাই আছোঁ। এই আনলাইন মোৰ কাপোৰখিনি দেখিছেনে, এইখিনি গোটেইখিনি মানে পূৰা লেতেৰা হৈ আছে। লাহেকৈ কাপোৰখিনি ভাবিছোঁ আজি লাহেকৈ ধুম আৰু চুইমিং কৰিম। চাই থাকক। সেই গাইজ ফাইনেলি আহি গ'লোঁ, ভাত চাত খাই বৈতো ৰেডি। এতিয়া গৈ আছোঁ, অলপমান কাপোৰ ধুব লগা আছে, কাপোৰ ধুম, তাৰপিছত অলপ গা ধুম, সাঁতুৰিম, যিহেতু বহুত আমাৰ ইয়াত পানী হৈ গ'ল পুখুৰীবিলাকত। চাওক এয়া চাওক, পুখুৰীত পূৰা পানী হৈ গ'ল। এতিয়া ধুনীয়াকৈ গা পা ধুম, কাপোৰ ধুম, তাৰপিছত আকৌ যাম এইফালে। অলপ ফাৰ্ষ্টতে কাপোৰ ধুই লওঁ। ফাইনেলি গাইজ কাপোৰ ধুই আছোঁ, কাপোৰ ধুই হৈ যাব এতিয়া, বেছি নাই আৰু। এই চাৰ্টটোৱে আছে, চাৰ্টটো ধুই হৈ যোৱাৰ লগে লগে চুইমিং কৰিম। চাওক এইফালে দেখাই দে, ইমান ডাঙৰ আমাৰ এইফালে এটা পুখুৰী আছে। এই পুখুৰীতে গা ধুম লাহেকৈ। হৈ গ'ল এইটো ধুই, পুখুৰী পানীতে ধুই দিছোঁ। আৰু ঘৰত কষ্ট কৰি থাকিব মন নাই, টিউবেল মাৰি পানী উলিয়াব মন নাই, যিহেতু পুখুৰীতে ধুই ল'লোঁ, হৈ যাব। এইটো ধুই হৈ গ'ল। এই গাইজ কাপোৰ কানি ধুই হৈ গ'ল, এতিয়া গা ধুম আমি এই পুখুৰীটোত। প্ৰায় এই পুখুৰীটো 1 বিঘামান মাটি হ'ব। চাওঁচোন পাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ, চাই থাকক আপোনালোকে। মোৰ লগত কেমেৰামেন এটা আছে, পোৱালি এটা লৈ আহিলোঁ, সি কেমেৰা কৰিব, মই সাঁতুৰিম, চাই থাকক। ফাইনেলি মই নামিম এতিয়া পুখুৰীত। এইবিলাক চাওক, এতিয়া সাঁতুৰিম, সেইটো ইটো পাৰে যাম। চাওক কেমেৰামেন আগে মে যাওক, তুমি দেখাও। আচ্ছা পাৰোঁ নে নোৱাৰোঁ চাওঁ, ট্ৰাই কৰি চাওঁ। ফাইনেলি গাইজ ভাগৰ লাগি গ'ল, সাঁতুৰি বহুত কষ্ট পাৰ হৈ দিলোঁ, ইটোপাৰ পৰা ইটো পাৰলৈ হ'লোঁ, বহুত ভাগৰ লাগি গ'ল। আৰু গা নুধো আৰু যাওঁ ঘৰত। আকৌ ফোনো কৰি আছে, এইফালে মাতি আছে, যাওঁ ব'লক মোৰ লগতে আপোনালোকক ব'লক। আৰু যিসকল নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। চাই থাকক। ফাইনেলি গাইজ গা পা ধুই হৈ গ'ল,
চোলা পিন্ধি ল'লোঁ। এতিয়া এইবিলাক ঘৰত থাকিনো কি কৰোঁ, সৰুকৈ এটা ব্লগে বনাওঁ, কি বাৰু কি এইফালে যাব লগা আছে, যাম মই। যিহেতু ভাবিছিলোঁ ভিডিঅ'টো আৰু অলপ দীঘল কৰিব নোৱাৰিম, এইফালে গৈ আছোঁ। য'ত নেকি মোবাইলটো মোৰ চাৰ্জ নাই ইমান এটা, ভাবিছিলোঁ ভিডিঅ'টো আৰু অলপ দীঘল কৰিম, চাৰ্জ দিব লাগে, লাইনটো নাছিলে, জাষ্ট আহিছেহে। মোবাইলটো চাৰ্জ দিওঁ, তাৰপিছত মই গৈ আছোঁ, যাম এফালে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ পূৰা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। চেনেলটো যিসকল নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাছ ভিডিঅ'টো ইমানে আছিলে, আজিলৈ সামৰণি মাৰিছোঁ। লাভ ইউ অল, বাই।